কৰি পাইছিলোঁ দুয়োখিনিয়ে লগ লাগি মোৰ 2250 টকা হৈছিল। তাৰপিছত ডিজেবিলিটি পেঞ্চনটো 1000 টকা কাটি দিছে। অৰুণোদয় পাইছোঁ কাৰণে অৰুণোদয় পাইছোঁ, আজি পাইছোঁ, কালি পাইছোঁ। কালি যদি বিজেপি চৰকাৰ শেষ হৈ যায় অৰুণোদয় আঁচনি নাপাম, তাৰ বাবে আমি কেনেকৈ খাম? মই এজনী বিকলাংগা ছোৱালী, মই একো কৰি খাব নোৱাৰোঁ। পাৰোঁনে নোৱাৰোঁ আপোনালোকেতো দেখি আছে। মই ৰাস্তাইদি গ'লে কোনোবাই মোৰ প্ৰতি মৰম কৰে, কোনোবাই মৰম নকৰে। বহুত মানুহ মোক ছাপোৰ্ট কৰে, বহুত মানুহক ছাপোৰ্ট নকৰে। মই এটা ঘৰ আজিলৈকে পোৱা নাই। মই আজি 10 বছৰ হ'ল মই বাহিৰত মিটিঙত ওলাবাৰ মই একোৱে পোৱা নাই। আজি মায়ে আছে, কালি মা মৰি যোৱাৰ পিছত মই ক'ত থাকিম? এখন মই লেট্ৰিন পোৱা নাই, এটা মই ঘৰ পোৱা নাই। মই ভাড়া ঘৰত কৰি আছোঁ। চৰকাৰে দেখিছে নে দেখা নাই? ভোট ইলেকশ্যনৰ সময়ত ইলেকশ্যন খুলিব যায়, মোক ভোটটো যেতিয়া আপোনালোকে দিয়ে তেতিয়া মই কম যে ভোটত উঠাৰ পিছত আপোনালোকে মোৰ কাৰণে পাহৰি যাব। এতিয়াহে মোৰ ওচৰত আহিছে। এতিয়া কয় যে ঠিক আছে ভণ্টি, তোমাক আমি ঘৰ দিম। যেতিয়া ইলেকশ্যনত জিতে তেতিয়া মোৰ ওচৰত নাথাকে। আমাৰ ওচৰত এঘৰ মানুহে 2টা কৰি ঘৰ পায়। মই কিয় নাপাম? মোক চৰকাৰে দেখিছেনে নাই? কওকচোন বাইসকল, মই কিবা ভুল হৈছে নেকি কথাখিনি কোৱাৰ বাবে? বেয়া পাইছে যদি আপোনালোকে কৈ দিব, ভাল হৈছে যদি কৈ দিব। মই একো বেয়া নাপাম। মই ইয়াতে সামৰিলোঁ এতিয়া। দ্য নিউজলেণ্ড, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।